অসমৰ ৰাজ্যিক পশু হ'ল এশিঙীয়া গড়। 2003 চনৰ 4 এপ্ৰিলত অসম চৰকাৰে ৰাজ্যিক পশু হিচাপে ঘোষণা কৰে। অসমৰ ৰাজ্যিক পক্ষী হ'ল দেওহাঁহ। 2003 চনৰ 4 এপ্ৰিলত অসম চৰকাৰে ৰাজ্যিক পক্ষী হিচাপে ঘোষণা কৰে। অসমৰ ৰাজ্যিক ফুল হ'ল কপৌ ফুল। 2003 চনৰ 4 এপ্ৰিলত অসম চৰকাৰে ৰাজ্যিক ফুল হিচাপে ঘোষণা কৰে। অসমৰ ৰাজ্যিক বৃক্ষ হ'ল হোলং। 2003 চনৰ 4 এপ্ৰিলত অসম চৰকাৰে ৰাজ্যিক বৃক্ষ হিচাপে ঘোষণা কৰে। অসমৰ ৰাজ্যিক পানীয় হ'ল চাহ। 2011 চনত অসম চৰকাৰে ৰাজ্যিক পনীয় হিচাপে ঘোষণা কৰে। অসমৰ ৰাজ্যিক গীত হ'ল অ মোৰ আপোনাৰ দেশ। 2013 চনৰ 18 নৱেম্বৰত অসম চৰকাৰে ৰাজ্যিক গীত হিচাপে ঘোষণা কৰে। অসমৰ ৰাজ্যিক জলজ পশু হ'ল শিহু। 2008 চনৰ 5 এপ্ৰিলত অসম চৰকাৰে ৰাজ্যিক জলজ পশু হিচাপে ঘোষণা কৰে। ভিডিঅ'টো ইয়াৰলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ। লগতে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰি যাব নাপাহৰিব। লগতে ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।